Hi, hello, namaskar. Welcome back to my YouTube channel. আজি গৈ আছোঁ আমি দীপৰ বিল। ইয়াৰ পৰা ল'ম ৰাইট ছাইড। যদি আপুনি জালুকবাৰী ছাইডৰ পৰা তেতিয়াহ'লে ৰাইট ছাইড ল'ব, যদি ৰখৰা ছাইডৰ পৰা আহে তেতিয়াহ'লে আপুনি লেফ্ট ছাইড ল'ব লাগিব। যাই আছোঁ, জাষ্ট সোমালোঁ ৰাস্তাটোদি, মানে পামহি যোৱাৰ ৰাস্তাটোদি সোমাব লাগে। মাছ খোৱা বজাৰ। ফাইনেলি আমি আহি পালোঁ পামহি। ইয়াৰে আগত হেৰি কৰিবি। আৰু ইফালে গ'লে পাব আপুনি আহোমগাঁও, ইফালে লেফ্ট ৰাইট চাইডে গ'লে পাব আপুনি দীপৰ বিল। দেখিছেনে কিমান মানুহ আহিছে। আজি মানে কৰোণা চৰোণা একো নাই আৰু কৰোণা মাৰা গ'ল আজি দিনটো কাৰণে একো নাই। দেখিছেনে কিমান গাড়ী আহিছে। আৰু বজদৰা মন্দিৰ পামেই চাগে। আৰু কিমান দূৰ আছে ভালে নেকি এইটোৱে। ইফালে বজদৰা মন্দিৰ যায়, কেতিয়াবা ভিডিঅ'ত দেখাম বাৰু। পানী পাই গ'লো, পানী পানী আসছে ভাই, আস্তে আস্তে ভাই। ফাইনালি আমি দীপৰ বিল আহি পালোঁ। মাটি আছে ফাইনেলি আহি পালোঁ আমি। এনেকুৱা লাগিছে যে আজিৰ পৰা কৰোণা গুচি গ'ল, এনেকুৱাহে লাগিছে। দেখিছেনে কিমান মানুহ আছে ইয়াত। ইফালে মানুহ সিফালে মানুহ, এই মাজতে নাই। আপোনালোকক মই দেখাই আছোঁ। দেখিছেনে আজিৰ পৰা কৰোণা নাই আৰু কৰোণা নাই আৰু আজিয়ে লাষ্ট কৰোণা আছিল নেকি। আপোনালোকক ফাৰ্ষ্ট কৰি দেখাই আছোঁ কিমান মানুহ আছে। 2 hours later. অলপ দেৰি তাতে আছিলোঁ দীপৰ বিলতে। বাপৰে বাপ, যিটোহে যাম, মানে কৰোণা ইয়াতেহে লাগিব এনেকুৱা লাগিছে। আপোনালোকে চাবচোন ভিডিঅ'টোত গম পাব। ভিডিঅ'টো আজি কিন্তু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।